भरिया बदल गया सारा আদৰিছোঁ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ সময় আৰু আজি হৈছে আমাৰ গাঁৱৰ বিহু মানে আমাৰ উদীয়মান যুৱ সংঘৰ সৌজন্যত আয়োজন কৰা ৰঙালী বিহু সন্মিলন আৰু এয়া ৰঙালী বিহু সন্মিলনৰ মুখ্যধাৰ অপেনিং কৰিব আমাৰ উদীয়মান যুৱ সংঘৰ সাধাৰণ সম্পাদক অখিল কলিতাৰ বাবে আৰু এয়া অখিল কলিতাৰ বাবে ফিতা কাটিলে আৰু আমাৰ আজিৰ দিনজোৰা কাৰ্যসূচী আৰম্ভ হৈ গ'ল আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক গোটেই উদীয়মান যুৱ সংঘত আয়োজিত যি ৰঙালী বিহু সম্পূৰ্ণ কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিম চমুকৈ সভাপতি সম্পাদকক সম্বৰ্ধনা জনাই আজিৰ দ্বিতীয়টো কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ আৰু আজিৰ দ্বিতীয়টো কাৰ্যসূচীত আছে যে সংঘ আৰু ৰঙালী বিহুৰ পতাকা উত্তোলন আৰু সংঘৰ ৰঙালী বিহুৰ এই পতাকা উত্তোলন হৈ গ'ল হোৱাৰ লগে লগে আমি তৃতীয়টো কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আৰু এতিয়াৰ কাৰ্যসূচী হৈছে গাঁৱৰ নিবাসী তথা ৬০ৰ ঊৰ্ধৰ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী এতিয়া আপোনালোকৰ আহি যাওক খেলৰ ফালে আৰু ইয়াত চলি আছে হাই জাম্প লং জাম্প আৰু সকলো ধৰণৰ খেল চলি আছে আপোনালোকে চাই লওক এইবাৰ আহি গ'ল ডাইৰেক্ট ভেকচন প্ৰতিযোগিতালৈ আৰু ভেকচন প্ৰতিযোগিতাৰ মুখ্য প্ৰতিযোগী আমাৰ গাঁৱৰে শিশু গণেশ আৰু তেওঁ ভাল লৈছে কিন্নৰ মানে ২০২২-২৩ বৰ্ষৰ অৰ্ধনাৰী নাটকখনৰ কহিনুৰ থিয়েটাৰৰ অৰ্ধনাৰী নাটকখনৰ মুখ্য চৰিত্ৰ অৰ্ধনাৰী আৰু এই অৰ্ধনাৰী ভাও লৈছে আৰু সঁচাকৈ এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে এই প্ৰতিযোগীজনে লগতে এই ভেকচন প্ৰতিযোগিতাত আমিও এটা সজাগতামূলক ভাওৰ সৈতে অংশগ্ৰহণ কৰিছোঁ আৰু এই ভাওত অংশগ্ৰহণ কৰাত মোক সহায় কৰিছে অনুপ্লেচন আৰু চন্দনে আৰু এই ভাও লোৱাৰ মূল উদ্দেশ্য হৈছে যান বাহন আইন মানি চলক আৰু নিজেও বাচক আনকো বচাওক বুলি আমাৰ এই যি ভেকচন প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আৰু লক্ষ্য আছিল আৰু আপোনালোকে মদ্যপান কৰি যাতে যান বাহন নচলায় আৰু দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত আপোনালোকে হেলমেট পৰিধান কৰক বোলে আমাৰ এই এটা মটিভ লৈ এই প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু এতিয়া আৰম্ভ কৰা হৈছে কুইজ প্ৰতিযোগিতা আৰু এই কুইজ প্ৰতিযোগিতাৰ পৰিচালক হিচাপে জাহিদুৰ দাক আমন্ত্ৰণ কৰি অনা হৈছে আৰু এতিয়া আমি দিনজোৰা কাৰ্যসূচীৰ সফল ক্ৰমণিকাৰ পাছত আৰম্ভ কৰিব লৈছোঁ নৃত্য প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতাৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু সেয়ে আপোনালোকক কিছু ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিম
আৰু এইবাৰ আৰম্ভ কৰিব লোৱা হৈছে গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা প্ৰদৰ্শিত বাৰৰহণীয়া নৃত্য আৰু এই নৃত্যত সকলোবোৰ অসমৰ কলা কৃষ্টি দেখুওৱা হৈছে আৰু এই নৃত্যত বিশেষকৈ নাও খেল বিয়া গীত নাগাৰা নাম ওজাপালি সকলোবোৰ সামৰি লোৱা হৈছে আৰু এইবাৰ মনে মনে আহি গৈছোঁ ৰঙালীৰ মুখ্য আকৰ্ষণ হুঁচৰি প্ৰতিযোগিতালৈ আৰু এয়া হুঁচৰি প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে আৰু আপোনালোকক হুঁচৰি প্ৰতিযোগিতাৰ কেইটামান ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিম আজিৰে ৰঙালী বিহু সন্মিলনীৰ ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আদাবাৰী উদীয়মান যুৱ সংঘৰ সৌজন্যত আয়োজন কৰা এই বৰ্ণাঢ্য কাৰ্যসূচী ৰঙালী বিহু সন্মিলনৰ কিছু অংশ এই ভিডিঅ'টোৰ জৰিয়তে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে লাইক কৰি আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনে পালে